এইটো বান্দাৰী নমস্কাৰ, মই বৰ্ণালী। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বলকচোন দেৰি কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে কাপোৰে কাপোৰ, আজি কাপোৰ ধুইছোঁ আৰু বতৰটো ইমান বঢ়িয়া। 12টামান বজাৰ পৰা অলপ ৰ'দ দিয়া আনিছে, সেইকাৰণে অলপ শুকাইছে আৰু আধা জিকা আছে, সেইখিনি খালি ৰ'দ দিলেই শুকাব চাগে। আৰু এতিয়া আমি আম খাম খুৰীহঁতৰ চোতালত। আম পাৰা হৈ গ'ল আৰু এতিয়া খাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদিহে ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আম আৰু গাছৰ পৰা পাৰিয়ে আম খোৱা মজাই বেলেগ। এতিয়া খুৰী চাক ল'ব আৰু মই খাম। আৰু এইফালে আমাৰ মুনু আহিছে আম খাবৰ কাৰণে। আজি কলপাতত হ'ব না খানাটো? কলপাতত হ'ব না খানাটো? অঁ, এতিয়া আমি আম খাম আৰু আপোনালোকে চাই থাকিব। আনিছে এটা ডেঞ্জাৰ জ্বালা কদ্দে হীৰা। মই কলপাত কাটিম এইখনৰে। না মুনু, কলপাতত খাম আজি আম। যাবই না আহিছে বেছি সেই বটে। এইফালে ঋষি আৰু মুনুই আম খাবৰ কাৰণে ৰখি আছে। আৰু আপোনালোকৰ কাৰ কাৰ আমখিনি দেখি খাবলৈ মন গৈছে কমেণ্ট কৰি জনাব। আৰু বহুত ধুনীয়া এটা গন্ধ ওলাইছে কদ্দে হীৰাৰ, আৰু বহুত জ্বালা হ'ব চাগে। এটা কদ্দে হীৰা গোটেইখিনি খুলি দি দিছে, তথাপিতো খাম। আম পেলনি নাযায়, লগা হ'লে বেলেগ বস্তুৱে পেলনি যাব, টেঙা কেতিয়াও পেলনি নাযায়, জ্বালা হ'লেও। হ'ব দিয়ক Ama, তোমাক খানা দিছো। তোমাক খুৰা খুৰা। এখনি দিম দে। এই চলে চা। এই বান্দাৰ চক, বান্দাৰ ওপৰত তাণ্ডৱ সৰ্থেবাৰীত। এইটো বান্দাৰী এইটো চক চক বান্দাৰ চক, এইটো বান্দাৰ বান্দাৰত তাণ্ডৱ সৰ্থে। এইটো চক, এইটো বহি আছে। আম খাব আহিছে নেকি? আম খাবা কি ধুনীয়াকৈ চাইছে। এই উৰে দি এটা আম গুচি গ'ল। ফ্ৰেণ্ডছ, আম খোৱা হৈ গ'ল আৰু আম খাই একদম দাঁত টেঙাই গৈছে। আৰু কাপোৰে চেঞ্জ কৰিলোঁ, বৰষুণ আহিল, কাপোৰ আনোতে মই আধা জিকিলোঁ, সেইকাৰণে কাপোৰ চেঞ্জ কৰিলোঁ। আৰু এতিয়া ঋষিক কিবা এটা খাব দিওঁ, বনাওঁগৈ। বহুতেই মোৰ ভিডিঅ'বোৰ চাই আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইবটো একেবাৰে বিনামূলীয়া, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগলৈ যাবলৈ সহায় কৰিব। আৰু এতিয়া মই ঋষিৰ কাৰণে কিবা এটা খাবলৈ যোগাৰ কৰোঁ। বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। মেগী আৰু মেংগ, আৰু এইফালে মোৰ গাখীৰ দিয়া চাহ আৰু বিস্কুট আৰু মিঠাই। আবেলি কিবা বনাম বুলি ভাবিছিলোঁ, কিন্তু বনোৱা নহ'ল, কাৰণ হাজবেণ্ড নাহে বোলে আবেলি, সেইকাৰণে। এইফালে চাওক, ঋষিৰ মেগীখিনি মই খাম বুলি ঋষি নিজে নিয়া হৈছে, মোক নিবা ৰাখিছে। চব পৰি যাব, দেখা পৰি যাব। হা 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 ব'লা। এইফালে আমাৰ ঋষি খাবলৈ বহিছে, কিন্তু খং উঠিছে কাৰণ মেগীখিনি দি আছে গৰম, সেইকাৰণে। এতিয়া ফেনৰ তলত দি দিছোঁ। আৰু মোৰ চাও আনিছোঁ, এয়া মেগী গৰম কাৰণে ঋষি কান্দি আছে, চাওকচোন। এই আমাৰ ঋষি মেগী গৰম হৈ থাকিলেও কান্দে। ঋষিক নামাতা মোক, গৰম দিছোঁ মই মেগী। আৰু গৰম নিদিওঁ দে হা। অঁ, গৰম নিদিওঁ দে। মিঠাইটো খা আগতে। মিঠাইটো খাবা না? মিঠাই নাখাওঁ।
ঠাণ্ডা হৈ গৈছে চাওক মেগী মই খুৱাই দিওঁ লাহে লাহে ন মেংগো কোনি ফিনিছ কৰি দিলা মই খানিছো তুমি ফিনিছ কৰি দিছা এবাৰ মেগী ফিনিছ কৰা সোনকালে লাহে লাহে খাব দে দেখা এতিয়া আমাৰ খোৱালা হৈ গ'ল আৰু ঋষি এতিয়া পঢ়িব হয় না ঋষি এতিয়া আমাৰ ঋষি পঢ়িব এতিয়া আমাৰ ঋষি পঢ়িব আৰু ঋষি তোমাক মিছে গুড দিছি না স্কুলত মিছে গুড দিছি না তোমাক বেড দিছি কৈ দিয়া গুড দিছি মিছে মৰম কৰে না মৰম কৰে আৰু এতিয়া তুমি পঢ়িবা না কৈ দিয়া পঢ়িবা না কৈ দিয়া এইফালে চ পঢ়িবা না পঢ়িবা আমাৰ আৰু এতিয়া মই ঋষিক পঢ়াই লওঁ অলপ দেহা দেহা একবাৰ জনি জনিটো কৈ দিয়াচোন একবাৰ Johnny, yes, Papa. It's sugar, no, Papa. Day and night, no, Papa. Open and none, ha, ha, ha. আচলতে শব্দবোৰ কষ্ট কৰি ঋষিৰ মুখেৰে ফুটি নুঠে কিন্তু ক'বলৈ চেষ্টা কৰিছে সেয়ে বহুত হয়নে দেহা আৰু এতিয়া ঋষিক অলপ মই পঢ়াই লওঁ তাৰে পিছত আপোনালোকক লগ পাইছোঁ তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো পিছে 8:30 আৰু ভাত বনাবলৈ আহিলোঁ এইফালে আমাৰ ঋষি আহিলে ঋষি কি কৰিছ সেইটো কি চাউথ তুমি কি খাইছা আইতা খাব এইটো কি খানা কি তামোল তামোল কোনে খায় কি চাচোন ইফালে চাওক ইফালে চাই তামোল কোনে খাব আইতা তামোল খায় এই কাক দিবা তামোলি আইতাই খায় তামোলি তুমি কাক দিবা হয় নেকি আইতাক তামোলি দিবা তুমি আইতাক দিছ আইতা এনেকে দিলে ক'ত গম পাব তোমাক তামোল পাণ দিছো আমাৰ ঋষিৰ মৰম চক মায়ে যি তামোল খায় সেইকাৰণে এটা ৰুমত তামোল পাণ পাইছে আজি খৰি দিয়া মইতো সেনেকৈ খাবলৈ মাজে মাজে খাওঁ তামোল পাণ আৰু সেইখিনি তামোল পাণ আছে কাৰণে আইতাকক লগি দিব বোলে সেই কৈ আহিছে আপোনালোকক দেহা হাই দি দে একবাৰ অ'কে বনাম পনীৰৰ গ্ৰেভি আৰু পনীৰখিনি বনাবৰ কাৰণে মই আদা নহৰু এনেদৰে গটাগটিক লৈছোঁ আৰু 4টা জ্বলা লৈছোঁ 5টা কাজু বাদাম লৈছোঁ আৰু 3টা সৰু সৰু চাইজৰ পিঁয়াজ সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ মই নৰসিংহৰ পাত অলপ আৰু বিলাহী 4টা সৰু সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া কেনেদৰে বনাওঁ বলক তেতিয়াহ'লে পিঁয়াজখিনি মই দি লৈছোঁ আৰু মই বনাম ৰিফাইনত বনাম কাৰণ মোৰ শুকুবাৰ পৰা মই তেলটো একেবাৰে কমে দিছোঁ খাবৰ কাৰণে সেইকাৰণে ৰিফাইনতে খাই আছোঁ আৰু মছলা একদম কম দিম জিৰা আৰু অকল গৰম মছলাই দি দিম এতিয়া এইখিনি পিঁয়াজখিনি অলপ ৰঙচুৱা পৰালৈকে ভাজি ল'ম আদা নহৰুখিনিও দি দিছোঁ এতিয়া লগ কৰি মই ভাজি থাকিম আৰু এতিয়া মই বিলাহীখিনি দি দিম অনুযায়ী নিমখ দি দিছোঁ এতিয়া এইখিনি ভালদৰে ভাজি ল'ম আৰু এতিয়া মই নৰসিংহৰ পাতখিনি দি দিছোঁ আৰু 3 মিনিটমান সময় মই ভালদৰে এইখিনি মিক্স কৰি ভাজি ল'ম বিলাহীখিনি প্ৰায় সিজিছে আৰু অলপ সময় ভাজি দিলে এইখিনি মোৰ হৈ যাব এতিয়া মোৰ বিলাহীখিনি ভালদৰে ভজা হৈ গ'ল ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম আৰু ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰত মই এইখিনি পিচি ল'ম এইখিনি ঠাণ্ডা হৈ গ'ল এতিয়া মই মিক্সি জাৰটোত পিচি ল'ম এইখিনি এতিয়া একেটা কেৰাহীতে মই অলপ ৰিফাইন তেল দি দিছোঁ আৰু ইয়াত মই হালধি গুড়ি দি দিম এতিয়া মই পিচি লোৱা বিলাহীখিনি দি দিম ইয়াত বিলাহীখিনি মই দিয়া হৈ গ'ল এতিয়া বিলাহীখিনি আৰু অলপ সময় মই ভাজি ল'ম ইয়াত দি দিছোঁ 1 চামুচ মই জিৰাৰ গুড়ি আৰু ভালদৰে মিক্স কৰি ল'ম এইখিনি তিৰে এবাটি মই পানী দি দিছোঁ এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ম আৰু উতল আহিবলৈ দি দিম
আৰু এতিয়া ইয়াত মই পনীৰখিনি দি দিম পনীৰৰ পানীখিনিও দি দিম মই পেলাই নিদিওঁ পানীখিনি এতিয়া দি দিম পনীৰখিনি এতিয়া মই দি দিছোঁ অলপ গৰম মছলা দি দিছোঁ আৰু এয়া আমাৰ পনীৰৰ আঞ্জা ৰেডি হৈ গ'ল আৰু শেষত মই ক্ৰীম 1 চামুচ দি দিছোঁ এয়া আৰু এতিয়া ভাত খোৱা লোৱা হৈ গ'ল হাজবেণ্ডে গ'ল ডিউটি লৈ ভাত খাই আৰু ঋষি বিচনাত আছে শুব এতিয়া ময়ো শুওঁ আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই দিব তেতিয়া আহিবলগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব আৰু প্লিজ মোক আগলৈ যাবৰ কাৰণে মোৰ ভিডিঅ'বোৰ চাব আৰু শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই চুমুৰি দে এটা বাই বাই Bye-bye.